নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। বাইকত তেল ভৰাবৰ বাবে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু পিছদিনা ৰাতিপুৱা গুড মৰ্ণিং সকলোকে। আৰু লগতে ৰাতিপুৱা আমি ক'লে গৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ফেচবুকত চাই আছে যদি ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। বলক আন্ধাৰেই হৈ আছে। আমি 5টা বজাতে যিহেতুকে ওলাইছোঁ, বহুত দূৰ বাইক লৈ যাব লাগিব। ভাইটি আৰু মই গৈ আছোঁ পূৰা। আপোনালোকে চাই থাকক ভিডিঅ'টো। আহি আমি ভোমোৰাগুৰি দলং পাই গ'লোহি আৰু গৈ আছোঁ। বলক আপোনালোককো লৈ গৈ থাকোঁ। আমাৰ লগতে আপোনালোকো গৈ থাকক। আমিনো ক'লৈ যাওঁ আজি ভিডিঅ'টোৰ শেষলৈকে চালেহে গম পাব দেই। নিশ্চয় চাব বুলি আশা ৰাখিলোঁ। আৰু আমাৰ লগত আমাৰ ভাইটি দুটা গৈছে আৰু আমি দুটা পূৰা গৈ আছোঁ আৰু চাই থাকক ভিডিঅ'টো। আহি আমি ফাইনেলি কাজিৰঙা পাই গ'লোহি। কাজিৰঙাৰ ওচৰত যিহেতুকে লিমিট লগাই থোৱা আছে, স্পীডটো কমত যাব লাগিব। চ' সেয়া চাওকচোন আপোনালোকে গড়, এইকণতে ভিউ পইণ্ট হয়। ভিউ পইণ্টত আমি অকণ ৰখিলোঁ। ৰখি পেলাই সেয়া গড় আছে ধুনীয়াকৈ খাই আছে। আৰু আমি ৰখি আছোঁ, ৰখি চাই আছোঁ। অলপ টাইম ৰখি লৈছোঁ যিহেতুকে বহুত দূৰ আহিলোঁ। কাজিৰঙা পাই গ'লোহি আৰু এইপিনে সেয়া গড় আপোনালোকক দেখাইছোঁ বাৰু। হয়নে তোমালোকৰ তাকে ৰখি আছোঁ। কিবা এটা কোৱা এইপিনে কোৱা হা। বা ইউটিউব চেনেল থকা ল'ৰাটোৱে তেনেকৈ কথা ক'লে লাজ কৰিলে কেনেকৈ গ'লে হা কোৱা। মজা লাগিছে আমাৰ এইটো। সকলোৱে ভিডিঅ'টো ধুনীয়াকৈ চাই দিব আৰু গোটেইটো একদম লাষ্টলৈকে। সিও দিব, আপোনালোকে চাব দেই। আৰু এনেদৰেই ৰখি পেলাই অকণমান টাইম থাকি আমাৰ যাত্ৰাটো আকৌ আৰম্ভ কৰিবৰ বাবে ওলাই দিলোঁ। আমি ব্লগ বনাই আছে যিহেতুকে তাৰো এটা চেনেল আছে। চ' সিও দিয়ে ভিডিঅ'বোৰ, ইউটিউবত দিয়ে। আপোনালোকে চাব। সকলোৱে মই চেনেলটো বাৰু দি দিম। আৰু আকৌ আমি ওলাই আহি গ'লোঁ। আমি ৰখিলে নহ'ব, বাইকখনকো অকণ ৰেষ্ট দিব লাগিব। চ' ইমান দূৰ চলাই আহিছোঁ যিহেতুকে সেইকাৰণে আমি অকণ ৰখি গৈ আছোঁ মাজে মাজে। আৰু ইয়াতে যিহেতুকে লিমিট লগাই থোৱা আছে, চ' লাহে লাহে যাব লাগিব। 40ৰ ওপৰত যাব নোৱাৰি, 40 লাষ্ট বাইকৰ। সেইবাবে আমি লাহে লাহে গৈ আছোঁ। য'তে ত'তে কেমেৰা লগাই থোৱা আছে। আৰু আহি আমি ফাইনেলি পাই গ'লোহি বোকাঘাট। বোকাঘাটৰ যিহেতুকে পেৰাটো ফেমাছ হয় নহয় জানো। আমি কিবা এটা খাই লওঁ বোলো। আৰু ফাইনেলি আমি খাবলৈ বহি দিলোঁ। খাই হোৱাৰ পিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰি লাহে লাহে পাই গ'লোহি যোৰহাট। যোৰহাট পোৱাৰ লগে লগে আমি যিহেতুকে সংঘৰ মিটিং হৈ আছে, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মিটিং পাই গ'লোহি। মিটিঙত সকলোবোৰ ইমান ধুনীয়াকৈ আহিছে। চাওকচোন আপোনালোকে ভিডিঅ'টো। আৰু আমি ইয়াতো সোমামহি যিহেতুকে আমি এতিয়া অলপ আগৰ পৰা আহিম। আৰু ক'ৰ পৰা আহিম আপোনালোকক ভিডিঅ'টোৰ যোগেদি দেখুৱাই দিম। শেষলৈকে চালেহে গম পাব আমি ক'লৈ গৈছিলোঁ। চাই থাকক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। সেয়া আমাৰ তেজপুৰ জিলা শাখাৰ দেই। মোক মাতিছিলে যিহেতুকে বাইকত গৈ থাকোঁতে চিনি পাইছিলে সিহঁতে। চ' চব ৰখি আছে ভকত বৈষ্ণৱক আদৰিবৰ বাবে। ময়ো অহা কথা আছিলে। মই বাইক লৈ অহাৰ কাৰণে মই তেনেকৈ নাহিলোঁ। দাদাহঁতে কৈছিলে অহাৰ কথা, মই আহিব নোৱাৰিলোঁ। আৰু ফাইনেলি পাই গ'লোহি আমি অগ্নিনাভ মন্দিৰ। আমি ইয়ালৈকে আহিছিলোঁ। আপোনালোকক ভিডিঅ'টোৰ যোগেদি এতিয়া দেখুৱাম ভিতৰৰ ভাগৰ দৃশ্যসমূহ। আপোনালোকে চাব। এই মন্দিৰটোৰ বহুত মহত্ব আছে। চ' আমিও ভাবিলোঁ আমিও গৈ আহোঁ। আৰু ভক্তৰ একদম লাইনেই বহুত দীঘলীয়া। চ' আমি বাইদেউক লগ ধৰিবগৈ নোৱাৰিলোঁ বাৰু, কাৰণ বহুত দীঘল লাইন আছিলে। আৰু আমি বহুত জেগা ফুৰিম বুলি আহিছিলোঁ যিহেতুকে বাইক লৈ আহিছোঁ। একেবাৰতে যিমান পাৰোঁ সোমাই যোৱাৰ কৰিম বুলি ভাবিছিলোঁ। আৰু চাকি তাতে তেল ঢালিব লাগে সকলোৱে। আৰু ময়ো ঢালি দিলোঁ তেল। ইয়াতে তেল ঢালে চবেই। বেলেগে এনেকৈ চাকি জ্বলোৱাৰ হেৰি নাই। তেনেকৈ ডাঙৰ চাকি গছ আছে, চবেই তেল ঢালিব লাগে। আৰু মোৰ ভাইটিয়েও ঢালিছে। আমি দুটাই এনেকৈ তেল ঢালি মেলি লৈ তাৰপিছত আগলৈ গ'লোঁ। আগত তাতে গংগা জল ঢালিব লাগে। চ' তালৈ গ'লোঁ আমি।
আমি গৈ আছোঁ ইয়ালৈ এয়া আহিলোঁ আহি পেলাই ইয়াতে এইকণতে তামোল পাণযোৰ দিব লাগে চব বেলেগ বেলেগ জেগা লিখা আছে ক'ত কি দিয়ে চব লিখা আছে ধুনীয়াকৈ আপোনালোকে আহিলে ওপৰত লিখা থাকে তাতে চালে গম পাই যাব আৰু এয়া চব লাইন মানুহবিলাকৰ লাইন চাওক আপোনালোকে ভক্তবিলাকৰ বহুত দূৰ দূৰণিৰ পৰা আহে ইয়ালৈ মানুহবোৰ আৰু এয়া ফাইনেলি আমি পাই গ'লোঁ মন্দিৰ ভাগৰ ওচৰত আৰু আমি আৰতি কৰি থাকোঁতে এই যিহেতুকে এয়া মন্ত্ৰ মাতি আছে আৰু আমি তাতে সোমাই সেৱা কৰিলোঁ কৰি আৰু ওলাই দিলোঁ আৰু আমি আকৌ আগলৈ বহুত দূৰ যাব লাগিব চ' আমি ওলাই দিলোঁ ইয়াৰ পৰা ওলাই দি ইয়াতে আই লাভ নাজিৰা বুলি আছে লিখা তাতে অলপ ফটো উঠিলোঁ উঠি পেলাই আমি সকলোবোৰ ইয়াৰ পৰা আকৌ আমি ক'ত সোমাওঁ ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখুৱাম ভিডিঅ'টো চাই থাকিব শেষলৈকে ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ব্লগ আকৌ আহি আছে আপোনালোকে চাব বুলি আশা ৰাখিলোঁ ধন্যবাদ